নমস্কাৰ আজি চাওক আজিৰ তাৰিখত আমাৰ অসমীয়া ভাষাটোক আমি পাহৰি গৈ আছোঁ কিন্তু আমাৰ অসমীয়া ভাষা কিমান শুৱলা এটা শব্দৰ লগত কিমান সুন্দৰকৈ বনাইছে সেই শব্দ সেই ভাষাটো আমি পাহৰি গৈ আছোঁ আজিৰ তাৰিখত অসমত 90% মানুহেই ইংলিছ কয় আৰু ইংলিছ ক'লে জ্ঞানী ইংলিছ ক'লে শিক্ষিত আৰু অসমীয়া ক'লে লাজ লাগে আমাৰ কিয় আমি এবাৰো চিন্তা কৰিছোঁনে আমি অসমত থাকোঁ আৰু আমাৰ সুন্দৰ ভাষা অসমীয়া আমাৰ যি গৌৰৱ সেই ভাষাটো আমি পাহৰি গৈ আছোঁ সেই ভাষাটো আমি ব্যৱহাৰ নকৰোঁ আমাৰ লাজ লাগে যে আমি অশিক্ষিত অসমীয়া ক'লেই অশিক্ষিত আৰু ইংলিছ ক'লেই জ্ঞানী আমাৰ মনত সেই ভাৱটো কেলৈ আহে আমি এবাৰো চিন্তা নকৰোঁ আমাৰ এই যে অসমীয়া ভাষা আন্দোলন হৈছিল 1960 চনত যি আন্দোলন হৈছিল অসমৰ কটন কলেজৰ ছাত্ৰসকল আন্দোলনত যোগদান কৰিছিল কিমান সুন্দৰকৈ অসমীয়া শব্দবোৰ ব্যৱহাৰ কৰিছে কিমান সুন্দৰকৈ অসমীয়া ভাষাবোৰ এটাৰ লগত এটা কিমান মিল আমি সেই কথাৰ এবাৰো চিন্তা নকৰোঁ চাওক আজি আমি ইংলিছ বা হিন্দীত কিমান মনোযোগ দি আমি সেইবোৰ ভাষা কৈ আছোঁ ইংৰাজী দি থকা সেই ইংৰাজী ভাষাবোৰ আমি কেনেকৈ ব্যৱহাৰ কৰি আছোঁ কিন্তু আমাৰ অসমীয়া ভাষাটো এটা শব্দ আনটোৰ লগত কেনেকৈ মিল লগা সেইটো আমি পাহৰি গৈ আছোঁ চাওক আজি হিন্দী ভাষাটো এক পেন এক কিতাব এক পত্তে এক পেৰ এক ডাল এক আদমি সব এক আৰু অসমীয়া ভাষাটো চাওক এখিলা পাত এডাল ডাল এজন মানুহ এটা বস্তু এটা শব্দই এটাৰ লগত প্ৰকাশ কৰিছে আৰু সেই প্ৰকাশ কৰি যি শব্দ ওলাইছে সেইটো কিমান শুৱলা সেই ভাষাটো আমি পাহৰি গৈ আছোঁ আমি সেই ভাষাটো ব্যৱহাৰ নকৰোঁ চাওক আজিৰ তাৰিখত আমাৰ সেই অসমীয়া ভাষাটো আছেনে এবাৰ মনৰ পৰা চিন্তা কৰক যে আমাৰ অসমীয়া ভাষাটো আমি অসমত থাকোঁ আৰু আমি অসমত থাকিও আমি অসমীয়া ভাষাটো ব্যৱহাৰ নকৰোঁ কোনে কৰিব আমি যদি আমাৰ অসমীয়া ভাষাটো অস্তিত্বটো আমি ধৰি ৰাখিব নোৱাৰোঁ আমাৰ যি সংস্কৃতি সেই ভাষাটো আমি যদি ধৰি ৰাখিব নোৱাৰোঁ কোনে ৰাখিব সেই অস্তিত্বটো আমাৰেতো ৰাখিব লাগিব অলপ লাজৰ কথা আমাৰ নিজৰে অলপ লাজ লাগে কিমান সুন্দৰকৈ লক্ষ্মীনাথ বেজবৰুৱাৰ কথা ভূপেন হাজৰিকাই গাইছে অ' মোৰ আপোনাৰ দে অ' মোৰ আপোনাৰ দে অ' মোৰ চিকনি দে এটা শব্দ কিমান সুন্দৰকৈ শুৱলাকৈ বনাইছে সেই কথাবোৰ আমি পাহৰি গৈ আছোঁ আমি আজিৰ তাৰিখত স্কুলেই হওক বা কলেজতেই হওক সকলোতে আমি ইংলিছ ব্যৱহাৰ কৰোঁ 80% শব্দ আমি ইংলিছ ব্যৱহাৰ কৰোঁ আৰু অসমীয়া ভাষা ক'লেই আমাৰ নিজৰে লাজ লাগে যে অসমীয়া কম আমি অশিক্ষিত হৈ যাওঁ সেই ভাৱটো আমাৰ কেলৈ আহে আমি ইংলিছ ক'ব জানিলেই যে আমি শিক্ষিত আমি ইংলিছ ক'ব জানিলেই যে আমি বহু জ্ঞানী সেইটো নহয় অলপ অসমীয়া ভাষাটো আমি ব্যৱহাৰ কৰোঁ আজিৰ তাৰিখত অসমীয়া ভাষাটো ক'ত ব্যৱহাৰ হয় আপোনালোকে অলপ মাইণ্ড কৰিব অসমীয়া ভাষাটো আছেনে নাই আজি অসমীয়া ভাষাৰ শব্দবোৰ বহুত শব্দ আছে অসমীয়া ভাষাৰ শব্দ নাজানে মোবাইলেই হওক টিভি হওক চাইকেলেই হওক চব ইংলিছ কিন্তু এইবোৰৰ অসমীয়া শব্দবোৰ কি সেইটো আমি নাজানো কেলে আমাৰ নিজৰ পৰা আমাৰ সমাজৰ পৰাতে আমাৰ অসমীয়া ভাষাটো উঠি গৈ আছে সেইটো আমি এবাৰো চিন্তা নকৰোঁ কেলে